নমস্কাৰ গুড মৰ্নিং সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ মোৰ বায়ুৰহণীয়া জীৱনলৈ আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে আৰু আজি হৈছে 2021 চনৰ প্ৰথমটো বৰষুণ বেছি নাই দিয়া কমকৈ দিছে বৰষুণ আৰু বহুত ঠাণ্ডা পৰিছে সেইকাৰণে টুপি লগাই আছোঁ এতিয়া কাম কৰিলে গৰম উঠিব বাৰু কাম চাম কৰা নাই দেখিছেনে কিমান কুঁৱলী হৈছে আৰু মাঘৰ বিহুলে বেছি দিন নাই মোৰ ইউটিউবৰ ফ্ৰেণ্ডক দেখিছোঁ সকলোৱে পিঠা পনা বনাই ৰেডি কৰিছে মোৰহে হোৱা নাই ময়ো কৰিম দেখাম আপোনালোকক আৰু আপোনালোকে মোৰ 2021 চনৰ প্ৰথমটো ভ্লগ চালে নাই বাৰু 5 জানুৱাৰী যদি চোৱা নাই মই আই বটনত লিংকটো দি দিম আপোনালোকে চাই ল'ব তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া ৰাতিপুৱা 9টা বাজিছে নেকি এতিয়া ব্ৰেকফাষ্টত মই বনাম চাওমিন আৰু আপোনালোককো দেখাওঁ বলক তেনেহ'লে আৰু মোৰ চেনেলটোত যদি কোনোবা আপোনালোকে নতুনকৈ ভিজিট কৰিছে তেনেহ'লে লাইক এটা কৰি দিব লগতে কমেণ্টটো দিব আৰু ছাবস্ক্ৰাইবটো কৰি ল'ব তেতিয়া মোৰ আহিবলগীয়া সকলোবিলাক ভিডিঅ' আপোনালোকে নটিফিকেশ্যন পাই থাকিব তেনে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ৰাতিপুৱাৰ পৰাই আৰম্ভ কৰোঁ কি কৰোঁ দেখুৱাই যাম বিহুৰ কামে কৰি থাকিম এনেও আৰু এইখন হৈছে মোৰ সৰু গাৰ্ডেন ফুলা নাই বহুত টিকৰা মাৰি আছে কি হৈছে ক'ব ন তেনে বলক কি কৰোঁ আজি দেখুৱাই থাকিম অলপমান পানী লৈ মই এতিয়া চাওমিনখিনি দি দিলোঁ ইয়াত উতলিছে আৰু ইয়াত দিম মই এচামুচমানৰ ৰিফাইন তেল যাতে ই লাগি নধৰে সেইকাৰণে ইয়াত দিয়া হৈছে আৰু লগতে মই মটৰখিনিও দি দিছোঁ কাৰণ মটৰটো অলপ সিজিবলৈ টাইম লাগে সেইকাৰণে অলপ বইল হৈ লওক বুলি ভাবিছোঁ মই সেইকাৰণে ইয়াত দি দিছোঁ আৰু এতিয়া অলপ সময়ৰ কাৰণে উতলিবলৈ দিম আৰু এইফালে উতলে মানে মই কাটিম কবি গাজৰ আৰু এইফালে এইখিনি হৈ গ'ল ইয়াত মই এখন ডাঙৰ চাকনিয়ে চেকি লৈছোঁ পানীখিনি যাতে ৰৈ নাযায় আৰু এতিয়া কাটিছোঁ মই জলকীয়া 2টা আৰু লগতে কাটিম বিলাহী আৰু পিঁয়াজ তেনে মই এইখিনি কাটি লওঁ গোটেইখিনি এইখিনি কাটি হৈ গৈছে মোৰ এতিয়া আৰু ইয়াত মই পেনখন পাতি থৈছিলোঁ তেল দিছোঁ ৰিফাইন তেল আৰু ইয়াত মই দিম আপোনাৰ মই যোনটো নুডলছটো কিনি আনিছিলোঁ সেই নুডলছটোৰ লগতে দিছে এটা মছলা দিছে এইটো হৈছে টেষ্টি মছলা এইটো দিম ইয়াৰ লগতে দিছে পেকেটটো আৰু এইফালে গৰম হৈ গৈছে আৰু ইয়াত দিছোঁ এতিয়া মই প্ৰথমে পিঁয়াজখিনি দি অকণমান সিজাই ল'ম এতিয়া বিলাহী জলকীয়া দি মই অকণমান সময়ৰ কাৰণে আকৌ ভাজি লৈছোঁ এতিয়া দিছোঁ ইয়াত কবি গাজৰ জোখমতে দিছোঁ অকণমান নিমখ দিয়াৰ পিছত এইখিনি আকৌ ভালকৈ লৰাই ল'ম আৰু এতিয়া দিছোঁ মছলাটো আৰু দিছোঁ এঠিপিমান চয়া চচ টমেটো চচ নাই খতম হৈ গ'ল সেইকাৰণে মই বিলাহীটো দি দিছোঁ পাচলিখিনি প্ৰায় অলপমান সিজি গৈছে এতিয়া মই ইয়াত দিম কাঢ়ি ৰখা নুডলছ আৰু মটৰখিনি আৰু চাওমিন বনালে পাচলিবিলাক অকণমান আধা কেঁচা হৈ থাকিলে বেছি ভাল লাগে খাই আৰু এতিয়া এইখিনি মই দি দিছোঁ ইয়াত দিয়াৰ পিছত মই চামুচ দুখনেৰে এনেকৈ লৰাই দিম যাতে আটাইখিনি ভালকৈ লাগি যায় এনেকৈ হাই ফ্লেম কৰি 5 মিনিটমান এনেকৈ মিক্স কৰি সিজাই ল'ম চাওমিনখিনি বনাই থাকোঁতেই ভাবিলোঁ যে ইমান চিম্পুলকৈ কিয় খাওঁ সেইকাৰণে অন্য এটা কেৰাহীত মই কি কৰিলোঁ কণী এটা ভুজিয়া কৰি ওপৰত দি আকৌ ভালকৈ মিক্স কৰি দিলোঁ আচলতে চাওমিন হ'লে ভেজ চাওমিন অকল খাই ভাল নালাগে ইমান এগ বা চিকেন তেনেকুৱা হ'লে খাই বেছি ভাল লাগে সেইকাৰণে ভাবিলোঁ ময়ো কণী এটা দি বনাওঁ আৰু এয়া আমাৰ লাষ্ট হৈ গ'ল
এগ চাওমিন এতিয়া খাব লাগিব তেনেহ'লে খাই লওঁ ৰাতিপুৱা ব্ৰেকফাষ্টটো আকৌ লগ পাই আছোঁ আৰু এয়া আমাৰ গৰম গৰম চাওমিন ৰেডি হৈ গ'ল বতৰো ঠাণ্ডা চাওমিন খাবলৈ ভাল লাগিব সেইকাৰণে চাওমিন বনাই দিলোঁ মা মোৰ আৰু মিষ্টাৰ তিনিজনে খাম আমি তেনেহ'লে খাই লওঁ আকৌ লগ পাই আছোঁ বহুত কাম আছে এইবিলাক আৰু পিন্ধি থাকিলে নহ'ব জানেনে এইবিলাক পিন্ধি থাকিলে একো কাম কৰিব নোৱাৰিম সেইকাৰণে পটাপট খাওঁ আৰু কাম কৰোঁ ঠিক আছে তেনেহ'লে লগ পাই আছোঁ ৰাতিপুৱা চাওমিনটো খাই আজৰি হ'লোঁ ঘৰ ঝাৰু দিলোঁ এতিয়া আহিছে অৰ্ডাৰ আহিছে যে মাঘ বিহু ঘৰত চাহ লাগে সকলোৱে কাম কৰি আছে আমাৰ ওচৰৰ সকলোবিলাকে ভেলাঘৰ সাজিছে তাত এতিয়া চাহ দিবগৈ লাগে মই তেওঁলোকক চাহ দিবলৈ মই এইখিনি বেটাৰখিনি গুলি লৈছোঁ এইখিনি হৈছে পিঠাগুড়ি এইখিনি পিঠাগুড়ি ইয়াত দিছোঁ পিঁয়াজ এনেকৈ দীঘল দীঘলকৈ কাটি দিছোঁ নিমখ দিছোঁ আৰু এচামুচ দিছোঁ বেকিং পাউডাৰ আৰু এইখিনি এতিয়া মই বনাই লওঁ তেওঁলোকলৈ চাহ নিব লাগিব তেনে জল্দি বনাই লওঁ মই এতিয়া ইয়াত টাৱাখনত তেল দিয়ে ৰাখিছিলোঁ মিঠাতেল দিছোঁ ইয়াত এতিয়া মই দি যাম হৈ থাকিলে শুনো ভাজি কৰোঁ পিঠা বনি গৈছে ভাগি গৈছে গোটেই পিঠাবিলাক আৰু লগতে বনাইছোঁ ডালমুট ইয়াত দিছোঁ পিঁয়াজ জলকীয়া কাটিম ধনিয়া দিম জলকীয়া কাটি দিম ইয়াত এইখিনি হৈছে ডালমুট ইয়াত আছে ধনিয়া পিঁয়াজ আদা জলকীয়া অকণমান নেমু টেঙা আৰু কি দিছিলোঁ আদা অকণমান দিছিলোঁ আৰু এয়া পিঠা বনাইছিলোঁ তেনেহ'লে যাওঁ দি থৈ আহোঁগৈ তেওঁলোকক খাবলৈ কেটলিটো ল'বলৈ পাহৰিছোঁ চাই পিলোঁ क्या क्या है बताए तो उसमें वही है चावल का ही है क्या प्याज ये मतलब मसला इडली है ये हाँ मसला इडली है कैसा खा के कैसा लगा अच्छा है अरे तुम लोग का वही का सब अच्छा है हम लोग का यहाँ भी तो बहुत अच्छा है ना ऐसा ৰাইজসকলক চাহ দি আহি বহুত লৰালৰি হ'ল দুপৰীয়াৰ যোনবিলাক ৰেচিপি একো শ্বেয়াৰ নকৰিলোঁ তাৰ বাবে থালিখনেই দেখাই দিছোঁ দুপৰীয়া মই বনালোঁ গাহৰি আঞ্জা মাছ ফ্ৰাই আৰু ঘৰৰে জাতিলাও আলু বিলাহী আৰু মাছ দি জোল বনালোঁ আমাৰ মাঘ বিহু কাম চলি আছে ভেলাঘৰ সাজিছে আৰু সৌৱাত মেজি এইফালে ভেলাঘৰ আৰু এইডোখৰত খানা বনি আছে আজি গাহৰিয়ে খাইছে চাগে একেবাৰে আমাৰ ঘৰৰ ফ্ৰণ্টত কাপোৰ নাই শুকোৱা বিলাক একোৱে নুশুকালে কিহে ফেলিলে ইছ লাহে লাহে পাত সৰি গৈছে গোটেই পাত হৈ গৈছে চুচৰাই লৈ ৰবা আনি দিছোঁ মই বনাই আছে চবফালে বনাই আছে ক'ত নাজানো ইয়াতে বনাই আছে আমাৰ ইয়াত নহয় আজি দেওবাৰ যে কাম হৈছে কাইলৈ সোমবাৰ কোন থাকিব চব যাবগৈ কামে সেইকাৰণে আজিয়ে বনাই লৈছে থাকিব তাৰপিছত চবেই তেনেহ'লে বন্ধুসকল মই ভাবিছোঁ আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ বুলি আৰু বহুত কিবা কিবি দেখুৱাবলৈ আছে ভিডিঅ'টো বহুত দীঘল হৈ যাব
ইয়াৰ নেক্সট ভিডিঅ'টোত দেখাম আপোনালোকক ভোগালীৰ কিছু আয়োজন কি কৰোঁ তাকে দেখাম। আজিৰ পৰাই কৰিম, সেইটো আপোনালোকক বেলেগ এটা ভিডিঅ'ত এড কৰিম। সেইকাৰণে আজি ভিডিঅ'টোৰ পৰা ইমানতে বিদায় মাগিছোঁ। মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ জনাইছোঁ। যদি ভিডিঅ'টো চাই মোৰ ভাল পালে তেনেহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু নিউ যদি ভিউৱাৰ হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। তেতিয়া মোৰ আহিবলগীয়া সকলোবিলাক ন'টিফিকেশ্যন বা ভিডিঅ'বিলাক সকলোবিলাক পাই থাকিব। আৰু বহুত হালা হৈ আছে, সকলোৱে কাম কৰি আছে। তেনেহ'লে আজিলৈ বিদায় লৈছোঁ আৰু নেক্সট ভিডিঅ'ত আকৌ লগ পাইছোঁ ভোগালীৰ কিছু আয়োজনৰ সৈতে। তেনে আজিলৈ আহোঁ, বাই বাই।